বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল। এয়া চাওক, মই আজি দেখুৱাবলৈ ওলাইছোঁ মই নতুনকৈ ছাগলীৰ ঘৰ এখন বনাইছোঁ। আগৰ গঁৰালটো যিহেতু সৰু হৈছিল, বৰ্তমান এইটো অলপ ডাঙৰকৈ বনাইছোঁ। এয়া চাওক, পকা খুঁটা দিছোঁ আৰু চাং দিছোঁ বাঁহৰ, যাতে সিহঁতৰ মলমূত্ৰবিলাক তলত সৰি পৰে। আৰু গঁৰালটোৰ লগতে মই আৰু এক্সট্ৰা ৰুম এটা এইটো বনাই আছোঁ, যিহেতু ইয়াত পোৱালি দিয়া ছাগলীবিলাক বা ব্ৰিডাৰটো ৰাখিবৰ কাৰণে এইটো সম্পূৰ্ণ হোৱা নাই, কৰিম লাহে লাহে। জেগাটো বনাই থৈছোঁ আৰু ঘৰটো আপোনাৰ 10x12 বনাইছোঁ আৰু আপোনাৰ চাংখন মাটিৰ পৰা 3 ফুট ওখ কৰিছোঁ। কাম সম্পূৰ্ণ হৈ উঠা নাই, বহুতখিনি কাম বাকী আছে এতিয়াও। মই এনেই জাষ্ট ভিডিঅ' এটা বনাই আপোনালোকক দেখুৱাইছোঁ। বনোৱাৰ সময়ত মই ভিডিঅ' কৰিব নোৱাৰিলোঁ, গতিকে এতিয়া ভিডিঅ'খিনি কৰি দেখুৱাইছোঁ। কাম বহুতেই বাকী আছে। চাওক, বেৰা কৰা বান্ধিবলৈ আছে, হোৱা নাই। আৰু এই ছাগলীখিনি কিছুমান বন্ধা আছে, কিছুমান ওলাই গ'ল এনেকৈ। আৰু দিনটো আজিকালি যিহেতু খোলাৰ দিন, ধান খেতি একো নাই, গতিকে আধা ছাগলী এৰি দিওঁ আৰু অলপ ডাঙৰ ছাইজৰ ছাগলীখিনি খালি বান্ধি ৰাখোঁ। এইটো চাওক, মই ব্ৰিডাৰ কৰিম বুলি ভাবিছোঁ। F2 হয় আৰু এইজনী F1 হয়, F2 হয়, ফিমেল হয় এইজনী, আৰু মাকজনী F1 হয়। আৰু মই চাংখনৰ পৰা মানে ওপৰৰ পৰা কোণলৈ আপোনাৰ 6.5 ফুট দিছোঁ আগফালে, আৰু পিছফালে 1 ফুট ডাউন দিছোঁ, যাতে পানীখিনি পৰি যায় আৰু থিয় হ'লেও টিংখিনি মূৰত নালাগে, সোমাবলৈ একো অসুবিধা নহওক। এই বগা পোৱালিকেইটা দিছোঁ, এই পোৱালিকেইটা মোৰ ঘাই ছাগলীজনীৰ আছিলে, যিজনী কেইদিনমান আগত কুকুৰে মাৰি পেলালে। এয়া গাখীৰৰ পৰা মানে কামুৰি এৰুৱাই পেলালে। ছাগলীজনীৰ বয়সো হৈছিল এজনী। এই পোৱালিকেইটাক মই বেলেগ ছাগলীৰ গাখীৰ খুৱাওঁ, মানে ধৰি ধৰি খুৱাই দিওঁ, আৰু সিহঁতে এতিয়া ঘাঁহ খাব পৰা হৈছে, ঘাঁহ পানী খুৱাই খাব পৰা হৈছে, যিহেতু ইমান অসুবিধা নাই, চলি যায় আৰু স্বাস্থ্যও বেয়া হোৱা নাই। দেখিছোঁ মোৰ দৰ্জাও লগোৱা হোৱা নাই, বান্ধাও হোৱা নাই, লাহে লাহে কৰি আছোঁ আৰু কামখিনি। এতিয়া সম্পূৰ্ণকৈ বনোৱা হৈ যাব, মই এটা ফুল ভিডিঅ' আপোনালোকৰ আগত আগবঢ়াম। আৰু ঘৰটো কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। বাকী আৰু চাং দিছোঁ, অলপ ফাঁক আছে, যাতে সিহঁতৰ গোমূতবিলাক তলত পৰি যায়। আৰু এই চাওক, আৰু উঠা নমা কৰা চাংখনো বনোৱা হোৱা নাই, এখন আগতে পুৰণা চাং, যেনে তেনে উঠা নমা কৰি আছে আৰু সিহঁতৰ জোখত বনাই দিব লাগিব। তো ভিডিঅ'টো চাই কেনে পালে জনাব, লাইক কৰিবলৈ নাপাহৰিব, আৰু কমেণ্ট কৰিবচোন কেনেকুৱা হৈছে, তেতিয়া মই ভাল পাম। আৰু ভিডিঅ'সমূহ আগলৈ শ্বেয়াৰ কৰি যাব, যাতে নতুন বন্ধুৱে চাবলৈ সুযোগ পায়। আৰু যিসকল নতুনকৈ চাই আছে মোৰ ভিডিঅ'বোৰ, তেওঁলোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব। বাকী ইমানেই। মই যেতিয়া সম্পূৰ্ণ গোটেইখিনি বনোৱা হৈ যাব, মই আকৌ এটা আপোনালোকৰ আগত নতুনকৈ ভিডিঅ' দিম। এইটো জেড মানে কেনেকৈ বনালোঁ, কি কৰিলোঁ, কিমান খৰচ আহিল, গোটেইখিনি কথা আপোনালোকৰ আগত উপস্থাপন কৰিম। এয়া চাওক, গঁৰালটো এনেকৈয়ে বনাইছোঁ, কেনে হৈছে জনাবলৈ নাপাহৰিব। তেনেহ'লে ভিডিঅ'টো আজি ইমানলৈ, চোৱাৰ বাবে ধন্যবাদ।